हेलो माय डियर स्टूडेंट्स तुम्हालोक आटाइके बेस्ट एग्जाम गाइड नाমৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত উন্মেষ নামৰ যেখন অসমীয়া পাঠ্যপুথি কিতাপ আছে তাৰে 4 নম্বৰ পাঠ ৰুই গৈ বলা গছৰ পুলি এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে আৰু কিছু অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'বা। ইতিমধ্যে মই উন্মেষ কিতাপৰ प्रथम द्वितीय और तृतीय अध्यायर प्रश्नोत्तरসমূह इतिमध्ये आपलोड करिছো आमार चेनेলত प्लेलिस्टत गई तुमलोके चाब पारिबा। यदि किबा असुविधा होइছে आमाक जनाले आमी निश्चयকৈ सहाय करिम। आहाचोन बारु आजिर এই पाठটিर जेखिनि पाठभित्तिक प्रश्न दिया আছে प्रथमे ताके जानि लम और परवर्ती खण्डत आमी अतिरिक्त प्रश्नोत्तरসমূह जानि लम। और এই पाठभित्तिक प्रश्नखिनि पृष्ठा नम्बर 45, 46 और 47 दिया আছে क्रियाकलाप हिसापे आमी हेइসমূह एतिया बितंকৈ जानिम। प्रथम प्रश्न दिए तलत दिया प्रश्नসমূहर शुद्ध उत्तरটো बाছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত দিয়া আছে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। বিকল্প দিছে সুমনাই, মননে, ঋতুপনে আৰু আকাশীয়ে। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? আমাৰ পাঠটিত উল্লেখ আছে যে মননে ছবি আঁকি আছিল, গুণগুণকৈ গীত গাই ছবি আঁকি আছিল। গতিকে আমি এতিয়া সঠিক বৃত্ত মানে খ বিকল্পটো আমি পূৰ কৰিব লাগে। গতিকে এয়া হৈছে আমাৰ খ বিকল্প নেগে পূৰ কৰি দিব লাগিব। দ্বিতীয় প্ৰশ্ন, সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতুৰা লৈ আহিবলৈ কিয় কৈছিল? আমাক বিকল্পকেইটা দিয়া আছে গছৰ পুলিত পানী দিবৰ বাবে, শুকান গোবৰ গুৰি কৰিবৰ বাবে, গছৰ পুলি ৰুবৰ বাবে আৰু গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ যিটো ঘ বিকল্প দিয়া আছে এয়া শুদ্ধ উত্তৰ হয়, গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে। গতিকে আমি এই বিকল্প যিটো দিয়া আছে সেইটো আমি কালাৰ কৰিব লাগে। এই দুটা প্ৰশ্নৰ উত্তৰ আমি গম পালোঁ। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ফেৰেঙনি, প্ৰদৰ্শনী, জোপোহা, বন মহোৎসৱ, শীতল আৰু খন্তি। ইয়াৰে প্ৰথমতে আমি এটা এটাকৈ জানি লওঁ। ফেৰেঙনি মানে হৈছে গছৰ দুটা ডালৰ সংযোগস্থল। এইটো ছবিত দেখা পাইছোঁ আমি, দুটা ডাল আহি য'ত লগ লাগিছে এই য'ত লগ লাগে তাক ফেৰেঙনি বুলি কোৱা হয়, অসমীয়া শব্দ। প্ৰদৰ্শনী বিভিন্ন সামগ্ৰী সজাই মুকলিকৈ দেখুওৱা মেলা, যেনেকৈ বিজ্ঞান প্ৰদৰ্শনী হয়, কেতিয়াবা অন্যান্য কিবা বস্তুৰ প্ৰদৰ্শনী হ'ব পাৰে। জোপোহা সৰু গছপুলিৰে ভৰা ঠাই, তাক জোপোহা বুলি কোৱা হয়। বন মহোৎসৱ গছ ৰোৱা সপ্তাহজোৰা উৎসৱ। শীতল শীতল মানে ঠাণ্ডা। খন্তি মাটি খান্দিবৰ বাবে ব্যৱহৃত এবিধ সঁজুলি। গতিকে এইখিনি আছিল আমাৰ শব্দাৰ্থ। তোমালোকে এইখিনি নোট ডাউন কৰি ল'বা। আমি যিমানেই বেছি বেছি শব্দ জানিম সিমানেই আমি সেই ভাষাৰ বিভিন্ন লেখনিসমূহ পঢ়ি আমি বেছি আনন্দ পাম। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। মননে ছবিখন কিয় আঁকিছে? ইয়াৰ উত্তৰটি এনেকুৱা হ'ব, বন মহোৎসৱৰ প্ৰদৰ্শনীত দিবলৈ মননে ছবিখন আঁকিছিল। ক'ত দিবৰ কাৰণে? বন মহোৎসৱৰ যিটো প্ৰদৰ্শনী বা এক্সিবিশ্যন হ'ব তাত দিবৰ কাৰণে মননে ছবিখন আঁকিছে। গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? পাঠত যিখিনি দি আছে আমি তেনেকৈ লিখিম। গছে আমাক ফুল দিয়ে, ফল দিয়ে আৰু শীতল ছাঁ দিয়ে বুলি মননে কৈছে। আমি নিশ্চয় জানো গছে আমাক অক্সিজেন দিয়ে বা গছে বিভিন্ন চৰাই চিৰিকটিক বাসস্থান দিয়ে। গছৰ পৰা আমি কাঠ পাওঁ, গছৰ পৰা আমি বিভিন্ন ধৰণৰ খাদ্য পাওঁ, গছে আমাক ছাঁ দিয়ে। গতিকে এই কথাবিলাক আমি উল্লেখ কৰিব পাৰোঁ। গতিকে আমি এই তিনিটা আমাক যেতিয়া পাঠত এই তিনিটা দি আছে, ফুল দিয়ে, ফল দিয়ে আৰু শীতল ছাঁ দিয়ে। পৰৱৰ্তী প্ৰশ্ন, আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? ইয়াৰ উত্তৰটি হ'ব, ৰঙা ৰংটোৱে গছজোপাৰ বুকু ফাটি বৈ অহা তেজক সূচাইছে। বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত শনিবাৰে অনুষ্ঠিত হ'ব। ক'ত হ'ব? জিলা পুথিভঁৰালত। পৰৱৰ্তী প্ৰশ্ন, পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? পৱন খুৰাই মননহঁতক বুট নাৰিকল খুৱাব বুলি কৈছিল। কি খুৱাব বুলি কৈছিল? বুট নাৰিকল। আমি পৰীক্ষাত আচলতে সম্পূৰ্ণ বাক্য লিখিব লাগে। গতিকে আমি এনেকৈ লিখিব লাগে, কেৱল বুট নাৰিকল লিখিলেও শুদ্ধ হ'ব, কিন্তু আচলতে আমি পৰীক্ষাত যদি ভাল উত্তৰ লিখিব লাগে তেন্তে আমি সম্পূৰ্ণ বাক্যটো লিখাটো উচিত। যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল?
যাওঁ আহা সকলোটি শীৰ্ষক গীতটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। 3টা প্ৰশ্ন আমাক দিয়া আছিল, মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে। দ্বিতীয় দি আছে, সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ কি হ'ব বুলি শংকা কৰিছে, তাইৰ এই শংকা কোনে কেনেকৈ দূৰ হ'ব বুলি কৈছে। আৰু 3 নম্বৰ প্ৰশ্ন দি আছে, মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল। গতিকে প্ৰথমতে প্ৰশ্নৰ উত্তৰটি জানি লওঁ। মননে ছবিখনৰ জৰিয়তে এই ভাৱ ফুটাই তুলিব বিচাৰিছে যে গছবিলাক আমাৰ মৰমীয়াল আপোন মানুহৰ নিচিনা। গছবিলাকে আমাক ফুল দিয়ে, ফল দিয়ে আৰু শীতল চাহ দিয়ে। এইটো নিচিনা হ'ব লাগিছিল, প্ৰথম হ'ব লাগিছিল। সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে, তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে। ইয়াৰ উত্তৰটি এনেকুৱা হ'ব, গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি সুমনাই শংকা কৰিছে। শংকা মানে তেওঁ এটা দুখ প্ৰকাশ কৰিছে যে ভয় এটা আছে। ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাদাহঁতে গছপুলিবোৰত জেউৰা দিয়াৰ কথা কৈ ঋতুপনে সুমনাৰ শংকা দূৰ হ'ব বুলি কৈছে। কাৰণ যেতিয়া সেই গছপুলিবোৰত জেউৰা দিব তেতিয়া কি হ'ব, গৰু ছাগলী বা অন্যান্য জীৱ জন্তুৱে সেইবিলাক অনিষ্ট কৰিব নোৱাৰিব। পৰৱৰ্তী প্ৰশ্ন, মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল। উত্তৰটি এনেকুৱা হ'ব, মননহঁতে গছতলে আমলখি, শিলিখা, তেতেলী, বগৰী, কাঞ্চন ফুল আদি গছ বিচাৰি খেলপথাৰখনৰ চাৰিও দাঁতিতে গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিছিল। কি কি গছ ৰুব বিচাৰিছিল? আমলখি, শিলিখা, তেতেলী, বগৰী, কাঞ্চন ফুল। আৰু ক'ত ৰুব বিচাৰিছে? খেলপথাৰখনৰ চাৰিও দাঁতিতে। পৰৱৰ্তী প্ৰশ্ন, কোনে কাক কি প্ৰসংগত কৈছিল লিখা। আমাৰ মানুকনহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি এটা গাবগৈ নহয়। আৰু খত দি আছে, তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। গতিকে প্ৰথমতে ক প্ৰশ্নৰ উত্তৰটি জানি লওক। ক প্ৰশ্নৰ উত্তৰ এনেকুৱা হ'ব, ঋতুপনে মননক বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাত যোৱাৰ প্ৰসংগত কথাষাৰ কৈছিল। আৰু খ যিটো প্ৰশ্ন দিয়া আছিল এনেকুৱা, তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। এই কথাখিনি কোনে কাক কি প্ৰসংগত কৈছিল ক'ব লাগে। মননে ঋতুপনক গছপুলিসমূহ যত্ন লোৱাৰ প্ৰসংগত কথাষাৰ কৈছিল। পৰৱৰ্তী প্ৰশ্ন, ইয়াত দি আছে 8 নম্বৰ প্ৰশ্ন, ক অংশৰ লগত খ অংশ মিলোৱা। এইখিনি ক অংশ আৰু খ অংশ, এইটো ক অংশ আৰু এইখিনি হৈছে খ অংশ। ক অংশত ইয়াতে আমাক এই 5টা দি আছে আৰু খ অংশ ইয়াৰ লগত কোনটোত মিলিব আমি সেইটো ক'ব লাগে। মালতী পেহীয়ে জোপোহা হৈ থকা পাতখিনি ঘোষকে ক'ব, মানিক বৰদেউতাই কথাটো শুনি আৰু জগত খুৰাৰ খুৰীয়ে। গতিকে এইখিনি বিকল্পৰ লগত ইয়াৰ কোনটো মিলিব, আমি পাঠটি পঢ়িলে আমি এইখিনি গম পাম। গতিকে পৰৱৰ্তী খণ্ডত ইয়াৰ উত্তৰসমূহ দিয়া আছে। মালতী পেহীয়ে, ইয়াৰ উত্তৰটি হ'ব, ইয়াৰ লগত মিলিব বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে। তাৰপিছত জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। ঘোষকে ক'ব, ঘোষক মানে যে ঘোষণা কৰে, মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মানিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। তাৰমানে মানে একেবাৰে ওপৰৰ বিকল্পৰ লগত মিলিব। আৰু জগত খুৰাৰ খুৰীয়ে পকা কল এথোকা পঠাই দিব। এইখিনি আমি এনেকৈ মিলাই লিখিলে হ'ব। পৰীক্ষাত আমি ইয়াৰ পৰিৱৰ্তে কি কৰিব পাৰোঁ, যেনেকৈ ইয়াতে মালতী পেহীয়ে, আমি এই যিটো শুদ্ধ খণ্ড আছে এইখিনি আমি পোনপটীয়াকৈ ইয়াতে চিধা চিধি লিখি দিব পাৰোঁ। তেতিয়া আমাৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকে। 10 নম্বৰ প্ৰশ্ন আমি চাওঁ, ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা। ইয়াতে কি হৈছে, এই যে বাক্যৰ শেষত জন, জনী, তা, টু, ডাল এইবিলাক কি হয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয়। গতিকে আমি কোনটোৰ লগত কি হ'ব, ইয়াতে ক অংশত কিছুমান শব্দ দিয়া আছে, ইয়াতে তাৰে এটা কৰি দিয়া ছবি, ছবিৰ লগত কি হয় খন, আৰু শব্দটো হৈ গ'ল ছবিখন। এতিয়া বাকীকেইটা কি হ'ব, খ অংশৰ কোনটোৰ লগত মিলিব, যেনেকৈ ইয়াতে আছে আহঁত, পুখুৰী, ছোৱালী, কাঠ। গতিকে আমি ইয়াৰ উত্তৰটো পৰৱৰ্তী খণ্ডত আমি জানি ল'ম। যেনেকৈ ক অংশত কি আছে, ছবিখন, এইটো আমাৰ ইতিমধ্যে কৰি দিয়া আছে। আহঁত, গছ যেতিয়া হয় আহঁতৰ লগত কি হ'ব, জোপা। তাৰমানে শব্দটো এনেকুৱা হ'ব, আহঁত জোপা। পুখুৰী, পুখুৰী কি হ'ব, পুখুৰীটো। তাৰপিছত কি আছে, ছোৱালী, স্ত্ৰীলিংগ হ'লে কি হয়, জনী হয়। কিন্তু যদি মানুহ তেতিয়া হ'ব মানুহজন, ল'ৰাজন। কাঠ,
কাঠৰ লগত কি হ'ব 6টা গতিকে এইখিনি আছিল আমাৰ এই ক অংশ আৰু খ অংশৰ আমি মিলালোঁ এইখিনি আমাৰ সম্পূৰ্ণ হৈ গ'ল 11 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা ইয়াতে কেইটামান শব্দ আছে মনন ধুনীয়া চকু আহা তাই হিহত আৰু ভাল মই যদি দিও আমি সুবুৰি জেউৰা এই শব্দসমূহ কোনটো কি পদ হয় বিশেষ্য হ'ব নে বিশেষণ হ'ব সৰ্বনাম হ'ব অব্যয় আৰু ক্ৰিয়া এই ভাগসমূহত এইকেইটা আমি ভগাই লিখিব পাৰোঁ আমি নিশ্চয় সকলোৱে জানো যে বিশেষ্য পদ মানে হৈছে নাম মাত্ৰে বিশেষ্য পদ বিশেষণ মানে সৰ্বনাম আৰু বিশেষ্যৰ বিষয়ে যি দুখ গুণ প্ৰকাশ কৰা তাক বিশেষণ কোৱা হয় বিশেষ্য পদৰ সলনি যিবিলাক পদ ব্যৱহাৰ কৰে তাক সৰ্বনাম বুলি কোৱা হয় ক্ৰিয়া মানে যেটো কিবা কাম কৰা বা হোৱা বুজায় হেতু শব্দ অব্যয় এইবিলাক হৈছে এটা বাক্যৰ এটা পদ হয় ইয়াৰ পৰিৱৰ্তন নহয় সকলো বাক্যতে এক ধৰণৰ থাকে আমি পৰৱৰ্তী স্লাইডত এই উত্তৰখিনি জানি লওঁ বিশেষ্য পদ কি আছে মনন যে মানুহৰ নাম চকু সুবুৰি জেউৰা এইকেইটা কি হৈছে আমাৰ বিশেষ্য পদ হয় বিশেষণ ধুনীয়া ভাল কাৰণ এইটো কি বুজাইছে গুণ বুজাইছে গুণ দুখ অৱস্থা পৰিমাণ এইবিলাক বুজালে কি হয় বিশেষণ হয় সৰ্বনাম বিশেষ্য পদ মানে মানুহৰ নামৰ পৰিৱৰ্তে যিবিলাক শব্দ ব্যৱহাৰ কৰিম যেনেকৈ তাই মই আমি সিহঁত এইবিলাক কি হয় সৰ্বনাম হয় অব্যয় আৰু যদি এটো যিকোনো বাক্যত একেই থাকে ইয়াৰ মানে অন্য কোনো ৰূপ নাই ক্ৰিয়া যেনেকৈ দিও আহা এইবিলাক হৈছে এগুটা কিবা কাম কৰা বা হোৱা বুজাইছে গতিকে এইখিনি আমাৰ কি হয় ক্ৰিয়াপদ হয় তোমরা নিশ্চয় এইখিনি বুজি পাইছা আৰু কিবা অসুবিধা থাকিলে যদি বুজি পোৱাত অসুবিধা হয় আমাক কমেন্ট যোগে জনাবা বুলি আশা কৰিলো এতিয়া আমি কিছু অতিৰিক্ত প্ৰশ্নোত্তৰ আমি জানি লম এই পাঠটিৰ লগত জড়িত তোমালোকে এইখিনি নোট ডাউন কৰি ল'বা পৰীক্ষাত কিয়নো আজিকালি পাঠৰ ভিতৰৰ প্ৰশ্নহে বহুত বেছিকে দিয়া দেখা যায় তোমালোকে এনেকৈ পঢ়িলে তোমালোকে এই পাঠটিৰ পৰা যিকোনো প্ৰশ্ন আহিলে পৰীক্ষাত লিখিব পাৰিবা আহাচোন বাৰু অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ কি আছে তাকে এবাৰ চকু ফুৰাও প্ৰথম প্ৰশ্ন দি আছে ৰুগৈ বলা গছৰ পুলি নামৰ নাটিকাখনিৰ নাট্যকাৰজনীৰ নাম কি কাৰণ এই নাটিকাখনিৰ লেখিকা হয় তেখেতৰ নাম কি তেখেতৰ নাম হৈছে কেশদা মহন্ত কেশদা মহন্তৰ দ্বাৰা ৰচিত শিশু উপযোগী তিনিখন গ্ৰন্থৰ নাম লিখা সেউজী ধৰণী ধুনীয়া মহাভাৰতৰ সাধু দুটামান কওঁ আৰু ৰামায়ণৰ সাধু দুটামান কওঁ আৰু আছে তিনিখন যেহেতু ইয়াতে উল্লেখ কৰিব দিছে গতিকে আমি তিনিখনৰ নাম ইয়াতে উল্লেখ কৰিছোঁ কোন চনত কেশদা মহন্তক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল উত্তৰটো হ'ব 2010 চনত কোনখন গ্ৰন্থৰ বাবে কেশদা মহন্তক 2010 চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব অসমীয়া ৰামায়ণী সাহিত্য কথাবস্তুৰ আতিগুৰি এই নামৰ যিখন গ্ৰন্থ আছিল এই গ্ৰন্থৰ বাবে কেশদা মহন্তক 2010 চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল প্ৰতি বছৰে কেতিয়া বন মহোৎসৱ পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰতি বছৰে জুলাই মাহৰ প্ৰথম সপ্তাহ মানে 1 জুলাইৰ পৰা 7 জুলাইলৈকে বন মহোৎসৱ পালন কৰা হয় সমগ্ৰ ভাৰততে সপ্তাহৰ কোনটো দিনত জিলা পুথিভঁৰালত বন মহোৎসৱৰ সামৰণি সভা অনুষ্ঠিত হ'ব আমি ইতিমধ্যে গম পাইছোঁ হেয়া শনিবাৰে অনুষ্ঠিত হ'ব ছাত্ৰ-ছাত্ৰীসকলক বন মহোৎসৱৰ সামৰণি হ'বলৈ কোনে লৈ যাব ইয়াৰ উত্তৰ হৈছে বৰ্ণালী বাইদেৱে লৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ বিষয়বস্তু ইমানেই তোমালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালা কমেণ্টত জনাবাচোন আৰু তোমালোকৰ কিবা যদি পৰামৰ্শ আছে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন বা কি ধৰণৰ দি প্ৰশ্নসমূহ আপলোড কৰিলে তোমালোকে বেছি ভাল পাবা আমাক জনাবাচোন তোমালোকৰ এই বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন তুমি ভাল পাইছা ভিডিঅ'সমূহ তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু আজিৰ এই ভিডিঅ'টি তোমালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ